আজি হৈছে ফাইনেলি বিয়া তো বিয়াৰ কাৰণে ইয়াৰ দিছোঁ তো দিনটো দেখাব নোৱাৰিলোঁ কাৰণ মই নিজে নাছিলোঁ বিয়াত এতিয়াহে আবেলি সময়ত আহিলোঁ তো কিমান বাৰু কি বাৰু ভাইটিৰ বিয়া দেখাব চেষ্টা কৰিম ভাইটি মানে আমাৰ বৰদেউতাৰ মানে মোৰ নিজৰ বৰদেউতাৰ ডাঙৰ মানে ল'ৰা এটাই ল'ৰা বৰদেউতাৰ তাকে এয়া আমাৰ আহিছে ইয়া পিহিৰ ছোৱালী সিটো এটা পিহি আৰু এইফালে গাড়ীৰ লাইন চাওকচোন ৰাস্তাৰ পৰা বাপৰে আৰু এইফালে তাতে এখন বাছ ইফালে আমাৰ ডাঙৰ বাইদেউ বা এইফালে পিহিহঁতে বাছখন যি দেখিছে তাতে আমাৰ মাইহঁতৰ ঘৰ আমি তাতে সকলো ওলাই মিলি আহিলোঁ বাইহঁতে ৰাতিপুৱাৰ পৰা ইয়াতে আছে বিয়াতে কিন্তু আৰু একবাৰ কাপোৰ চেঞ্জ কৰি আহিল পেণ্ডেল সিফালেদি হয় কিন্তু আমি ইফালেদি যাম কাৰণ ইফালেদিহে মেইন ঘৰ সিফালে ছাইডতহে মেইন পেণ্ডেলটো বনাইছে তাকে যাই আছোঁ বিয়াৰ ঘৰত এসপ্তাহ আগৰ পৰা কাম কৰি আছোঁ কিন্তু পেণ্ডেলটো দেখুওৱা হোৱা নাছিল এয়া আজি পেণ্ডেল দেখাই দিছোঁ আৰু মানুহ আহি আছে যাই আছে চাহ ইমান ধুনীয়াকৈ বনাইছে ইমান দিনৰ পৰা কাম কৰি আছোঁ ইয়াতে কিন্তু দেখুওৱা হোৱা নাই বা আমাৰ ভণ্টিয়েও বা কি বা অঁ কোনে আহিলোঁ দিয়ক সেইয়া ডাঙৰ বাইদেউক ভণ্টিয়ে চিনি পোৱা নাই কোন হয় এইটো কোন হয় কচোন মাইনা এইটো কোন হয় এয়া এইটোৱে হ'ল আমাৰ বৰদেউতা আৰু এইটো খুৰা এইটো হ'ল খুৰা এইটো বৰদেউতা দুই ভাই আৰু এয়া পেণ্ডেলৰ ডেকৰেশ্যন আমাৰ দেহা আৰু ধুনু কি কৰি আছে দেহাই চাহ মেইন আজি আলহী হৈ আহিছোঁ কাৰণে চাহ খাম ৰভাৰ আজি চাহটো নাযাওঁ আজি না আজি নাযাওঁ আৰু কিমান দিন কষ্ট কৰি আহা যাহা কৰি আমাৰ এই মেইন বাইদেউ আৰু ইফালে খানাৰ ব্যৱস্থা পুৰা ৰান্ধন কি এইটো আমাৰ কাকা কি আৰু ইফালে আমাৰ মেইন দৰা ভাইটিটোকে দেখুওৱা নাই এই বা ভণ্টিহঁতৰ লগত পুৰা ফটো উঠি আছে এয়া আমাৰ দৰা ভাইটিয়ে আৰু এতিয়া ভাত খাই আছোঁ আমি ভাত খোৱাত ভিডিঅ' কৰিব পাহৰি আছোঁ ইফালে দিছে পনীৰ চব্জি চাহ তিনি পাপৰ ইফালে বহুত কিবা কিবি ভাজি দেখা খাইছা তুমি হেই দুখন হাতে নাখায় আৰু এয়া আমাৰ সৰু আবু আমি আবুই বুলি কওঁ না আমাৰ ইফালে আৰু এতিয়া জিঠি ইফালে এটা আবু তামোল কাটবা লগা দিছে আবুহঁতক আবু কি খবৰ ক খবৰ ক ভালে আমাৰ সৰু আবু এইটো তামোল কাটবা পালা লগাই দিছে আবুহঁতক আলাই বিলাই কৰি দে কাটি থাক আমি চাহ খাই আছোঁ ভাগৰ লাগছে নিচা লাগছে নাচবা লাগে এনেকে কৰি বহি থাকাৰ কৰি উঠাইছো দে এইবাৰ উঠাইছো তুমি কিয় কি কি লুকাই বুকু খোৱা লাজ নাপাওঁ নেকি ইমান মানুহৰ মাজত এইফালে আমাৰ ভণ্টি কোনে ল'বৰ কাৰণে ওলালে নেকি কোনে ল'ব যাবি তাৰমানে বাবা অঁ ধুনীয়া লাগছে তো সঁচাই ধুনীয়া লাগছে এইটো আমাৰ আবু আহিছে খালি আছে কৰিব লাগে যদি বুকিং কৰিব পৰা ডেকৰেশ্যন একদম আমাৰ ভিনিয়ে বনাইছে বঢ়িয়া বনাইছো দৰাক গুঠাব আনবাৰ কাৰণে ৰখি আছে
আমার দৌড়া এবার গা ধোয়াবার কারণে খিরে গেল চলো চলো দৌড়ার ভিডিও কর মালা এ পোতালির গানে নাই ভিনিয়াকর মালা কিন্তু মজা লাগছে দে সুন্দর সুন্দর আমার দেখা আছে গাও ধোয়াতে মাত দিব লাগা হয়েছে বেচারা আর দুবার দৌড়া যোৱা কি কই না লবা যাবা ওলাই যা 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 আমি যখন যাইছো আজি নাজানা আজি যাব বোৱাৰী হ'ল পিছলৈ আহিলি আমাক চাহ দিম দিব ভাত নাযাচিব যাব লাগিব দৌৰা ওলাই মেলি ৰেডি এতিয়া ভাগিনীয়া সকলোকে সেয়া লৈ পেলাই আৰু কইনা ঘৰৰ ফালে ৰাওনা হ'ব আৰু বৰ্তমান দৰাৰ ঘৰ হ'লেও এইখিনি মুহূৰ্তত বহুত বেছি আৱেগিক মুহূৰ্ত হয় দৰাও যিহেতুকে ঘৰৰ পৰা কইনা ল'ব যাবৰ কাৰণে ওলাই যায় তেতিয়া আৰু ভাবিছিলোঁ ভাইটিৰ বিয়াত মই ৰাতিপুৱাৰ পৰা এটা মেমৰি হিচাপে ভালকৈ ৰাখিম বুলি কিন্তু দুৰ্ভাগ্যবশতঃ মই নিজে থাকিব নোৱাৰিলোঁ ৰাতিপুৱাৰ পৰা তাকে নিজকে বহুত বেছি বেয়া লাগি আছে আধৰুৱা লাগি আছে ডেকোৰেশ্যন দেখুওৱা হোৱা নাছিল দেখুৱাই দিলোঁ বৰ্তমান একদম শেষতহে আপোনালোকক তো কেনেকুৱা লাগিল প্লিজ সকলো কমেণ্ট কৰি জনাবচোন চবে গেল কইনাৰ ঘৰত আমি এতিয়া নিমাও একদম খালী চবে গেল আমি এইবাৰ দৰাঘৰ ৰখীয়া আমি দৰাঘৰ ৰখীয়া খাই আছে বা তাতে দৰাঘৰ ৰখীয়া থাকিলোঁ আমি একদম খালি নিমাও হৈ গেল দেখা এই আমি নিগিলোঁ না মামীক ল'বা নাযা আমি জোৰোণতে যাইছোঁ কাৰণে আমি নিগিলোঁ আৰু এতিয়া সকলোৱে গেল কইনা ল'বা তাইও জনো নাই আমি দুই বইনীয়ে চাফাইত লাগি গৈছোঁ চাফাই মন্ত্ৰী এইবিলাক চাফাই মন্ত্ৰীত লাগি গৈছোঁ উপায় নাই ভায়েকৰ বিয়া কৰিবই লাগিব এতিয়া কইনা চইনা লৈ আহি পাল আমাৰ মানে বস্তু যোগাৰ কৰাই হোৱা নাই পূৰা যোগাৰ কৰি আছোঁ ইফালে সেয়া কইনা দৰাৰ গাড়ী আহি পাল ডাঙৰ ভায়াকে বহৰাকৰ বেগকেইটা পূৰা দাঙি লৈছে বোৱাৰীৰ
Jawai ro. জামাই নহয় দে মই জাঙে Nuhai rolo. হা ই মখানে তে কি করতে কিনতে তামুল পান গোটা মই জামাই দে Kuinare naki. Hey, amar guru baidu. ও ভাই Amar maise? Hey, amar guru baidu. Tate. Muzar prote. কইনা লৈ আহি পাল ৰাতিপুৱা 4টা বজাত তো 4টা বজালৈকে আমি টোপনি নযোৱাকৈ থাকিলোঁ নতুন কইনা আহি গৃহপ্ৰৱেশ তো ইয়াতে কৰিব লগা আৰু একো নিয়ম নীতি নাই তাতে সবখিনি কৰি আহিছে কইনা ঘৰতে তাৰ কাৰণে আৰু ইয়াত একো নিয়ম নীতি নাই এইখিনিয়ে নতুন কইনা আহিয়ে ৰাতিপুৱা কি কৰিলে নেক্সট এটা ভ্লগত দেখুৱাম আপোনালোকক আজিৰ ভিডিঅ'টো ইমানে আছিল আজিলৈ আহিছোঁ বাই বাই আকৌ আহি লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে